চিচুবি কিটচেন ব্লগৰ অন্য এটা ভিডিঅ'লৈ আজি বনাব লৈছোঁ কল কেক। ঘৰত চেনি কল জাহাজী কল দুই বিধে আছে, ভাবিলোঁ চেনি কল যোগেদি এটা কল কেক বনাওঁ আৰু আপোনালোককো দেখাওঁ। চাওঁ তেতে বলক কেনেকৈতো বনালোঁ কল কেক। মই চেনি কল 3টা লৈ লৈছোঁ। মই চেনি কলকেইটা এই কাটা চামুচখনে ধুনীয়াকৈ থেতালি লওঁ। এতিয়া মই এইটো কাপত জোখৰ 1 কাপ ময়দা লৈছোঁ। ময়দাখিনি মই চালি লৈছোঁ আৰু সেই একেটা কাপত জোখৰ মই আধা কাপ চেনি লৈছোঁ। কল যিহেতু মিঠা থাকে গতিকে চেনি মই কমকৈ লৈছোঁ। আধা কাপ ৰিফাইন, আধা কাপ গৰু গাখীৰ। মই একেটা কাপৰ জোখৰ লৈছোঁ, আপোনালোকে একেটা কাপৰ জোখতে ল'ব বস্তুখিনি। বেকিং পাউডাৰ সৰু চামুচে 1 চামুচ, নামমাত্ৰ বেকিং চ'ডা। এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ মই ফেটি ল'ম। এই আমাৰ ধুনীয়াকৈ পেষ্টটো বনাই লোৱা হ'ল বেটাৰখিনি। এতিয়া ইয়াত উলিয়াই ল'ম বাচনটোত। মই এতিয়া এনেকুৱা কেক মল্ড এটা লৈ লৈছোঁ। আমি কেক মল্ডৰ চাৰিওকাষে ৰিফাইন সানি লওঁ। এইদৰে মই কাগজ এখনত ৰিফাইন সানি লৈ পিনে বেটাৰটো মই ইয়াত কাগজ এখন পাৰি লৈছোঁ। এতিয়া ইয়াত মই বেটাৰখিনি দি দিম। এই আমি বেটাৰখিনি দি ল'লোঁ। এইখিনিয়ে মই দুবাৰমান থেতালি ল'ম এনেকৈ। আৰু মোৰ ওচৰত আছিলে এয়া শ্ৰীফল, ইয়াৰ ওপৰৰ পৰা এটা দুটাকৈ দি দিম। আৰু এইখিনি এতিয়া মই কেৰাহীত 40 মিনিটৰ কাৰণে বেক হ'বলৈ দি দিম। কেৰাহীত দি দিছোঁ আৰু এতিয়া ঢাকোন মাৰি দিম 40 মিনিটৰ কাৰণে। এতিয়া মই এনেকুৱা কাঠি এডালে মাজত খুচি চাম। এয়া একো লাগি অহা নাই, অকণো বেটাৰ লাগি অহা নাই, গতিকে আমাৰ কলৰ কেক ৰেডি হৈ গৈছে। এয়া আমাৰ বানানা কেক ৰেডি হৈ গ'ল। এয়া পিচ মই কাটি দেখাইছোঁ। এয়া চাওক কিমান ধুনীয়া কোমল আৰু দেখিবলৈ ধুনীয়া হৈছে। কল কেকটো এডোখৰ খাই চালোঁ, সঁচাই বিৰাট সোৱাদ ভৰা হৈছে। আৰু বাকীখিনি আমি খাম সন্ধিয়া চাহৰ লগত জুতি ল'ম। আচলতে আজি আহিব আলহী আৰু মই ভাত এতিয়াই বনাওঁগৈ, কাৰণ আলহী ঘৰলৈ বহুত ৰাতি হৈ যাব মানে। আৰু লগতে ঠাণ্ডা যিহেতু পৰিছে গতিকে সোনকালে ভাত সাজ খাই আজৰি হ'লে ভাল হয়। সেইকাৰণে ভাত বনাব যাওঁ। আচলতে আজি হ'ল এটা বিশেষ দিন এইকাৰণে কৈছোঁ কাৰণ আজি আমাৰ 8 ইয়াৰ এনিভাৰ্চেৰী। গতিকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আহিব লগা দিনবোৰ আমাৰ সুখ শান্তি আনন্দৰে ভৰি পৰে। আৰু যি কি নহয় এতিয়া এখেতে কি আনিছে চাওঁগৈ আৰু বনাওঁগৈ। ব'লক দেখাম তেনে। আলহী আহি গ'ল আৰু কোন আহিছে নিশ্চয় দেখাম, কিন্তু আলহী অহাৰ লগে লগে ইবাৰে কথা পাতি ব্যস্ত হৈ থাকিলোঁ। কি ৰান্ধিলোঁ আপোনালোকক দেখাবলৈ লৈ হ'ল। পিছে কি বনালোঁ বেলিলোঁ তাকে দেখাব ব'লক। এইয়া আমাৰ আলহী, মোৰ মৰমৰ সখী-সখীয়নী। ভালকৈ নমস্কাৰ দিছোঁ দেই। এয়া আৰু আজি আমি ভাত খাবলৈ মানে নিমন্ত্ৰণ সেই সখী-সখীয়নীকে কৰি আহিছিলোঁ। বহুত দিন হ'ল এইটো প্ৰগ্ৰেম বনোৱা, কিন্তু নোৱাৰিছোঁ। এটা পাছত এটা অসুবিধাত পৰি আছিলে, আজি হ'লগৈ। কেনে লাগিলে কওক? ৰেচিপি বনাই থাকে, কেক বনায়, কিবা কিবি বনায়, মাংসটো আৰু মাছ ধুনীয়া, শাকৰ আঞ্জা বনাইছে। বা
ইমানখিনি মানে ডিম আমলেট আজি বনালে ইয়াৰ পৰা কেক এটা লৈ অকল গ'লি, পেট বাৰ্থডে ফুল এটা আনিব অকল এই লাগিব। মাইনাটোহে নাখালে আমাৰ হিৰকে নাখালে মই এতিয়া পাইছোঁ নাই। খাব আমাৰ ল'ৰাটোক খোৱাই নাই খুৱাবহে হাঁহৰ মাংস ধুনীয়া বনাই দে সুখীয়ে কি সখীয়াখিনিয়ে দিছে থেংক ইউ বহুত ভাল লাগিলে আছে বহুত ভাল লাগিলে লক্ষীমা আছে গণেশ বাবা আছে থেংক ইউ বহুত বহুত ধন্যবাদ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চাবৰ বাবে বহুত বহুত ধন্যবাদ